আগজুম দাগাবাচিগা ট্ৰেভেল উইথ ক্ৰিকুৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আৰু আজি দেওবাৰ, আজি আমি গৈ আছোঁ লখিমপুৰত অৱস্থিত শ্ৰী শ্ৰী বাসুদেৱ থানলৈ। আমি এতিয়া ধেমাজি টাউনৰ পৰা ওলাইছোঁ, প্ৰায় 8 মান বাজিছে। মেপত দেখাই আছে 1 ঘণ্টা 20 মিনিটমান লাগিব বুলি। আমি যাম আজি গোগামুখ চাৰিআলি হয়, আৰু কিমান সময় লাগে আৰু আপোনালোকক কোনফালে যাওঁ সকলো দেখাই যাম। এইখন আকৌ নতুনকে ব্ৰিজ বনাই আছে। এইখন আমি এতিয়া লখিমপুৰ ডিষ্ট্ৰিক্টত সোমোৱা নাই, সোমাম আৰু বৰদলনি পাৰ হ'লো আহি আছোঁ। আজি প্ৰথমবাৰ আহিছোঁ লখিমপুৰলৈ। লখিমপুৰত সোমাইছোঁ নেকি বাৰু আমি? নাই, ধেমাজি। এই আমি গোগামুখ চাৰিআলি পালোহি। এতিয়া এইফালে বাওঁফালে সোমাই দিম। এয়া গোগামুখ চাৰিআলি আমি সোমাই আহিছোঁ এতিয়া বাওঁফালে। এতিয়া আমি ঢকুৱাখানা পোৱাগৈ নাই। ঢকুৱাখানালৈ আৰু 20 কিলোমিটাৰমান হ'ব নেকি? 20 কিলোমিটাৰমান আছেনে? আছে 20-25 কিলোমিটাৰ। তাৰপিছত এনেই অলপ ৰৈছোঁ ইয়াতে, একো খাই অহা নাই। ভোক লাগিছে, ঠাণ্ডা পানীকে খাইছোঁ। তাত একেবাৰে সেৱা কৰাৰ পাছতহে খাম আৰু কিবা। এখন পথাৰহে, পথাৰখনত কেলৈ ইমান ওখ দলং দিছে? পানী হৈ থাকে, বানপানী। অঁ, মোৰ ইয়েৰিংছটো চব আমি যে ৰৈছিলোঁ তাত পৰি মানে চেপেটা হৈ থাকিলে। মোৰ এইটো একদম পূৰা ফেভৰেট ইয়েৰিংছ আছিলে। এইটো মই কেতিয়া জেচিএনত থাকোঁতে কিনা জানানে? শিৱৰাত্ৰিত কিনিছিলোঁ নেকি? এখন চোৱা, দীপশিখা মই ইয়াত খুলি থৈছোঁ। বাই দ্য ৱে, কি হয় দীপশিখা ৰেষ্টুৰেণ্ট? অঁ নহয়, মানে কাপোৰৰ দোকান, পাটৰ কাপোৰৰ দোকান। দেখিছা, মই ক'ত লখিমপুৰত খুলি থৈছোঁ। আমাৰ আজি গুগল মেপ জিন্দাবাদ হৈ আছে। গুগল মেপ চাই চাই আহি আছোঁ। ভিতৰৰ ৰাস্তা ৰাস্তাটো ভালেই পাইছোঁ। কালি ক'ত উলিয়াইগে আৰু শেষত ওলাওগে নাই। তাকে ব'লক আপোনালোককো দেখাই গৈ আছোঁ। আমি এতিয়া গাদাঙৰ চুক গাঁৱেদি আহি আছোঁ। তাৰপিছত তাতে দাদা কেইজনমানক পালোঁ। তেওঁলোকে কৈছে আৰু প্ৰায় আধা ঘণ্টামান লাগিব বুলি। তাকে আহি আছোঁ আৰু আমি ধুনীয়াকৈ। আমি শ্বৰ্টকাট বিচাৰি আহি আমাৰ অৱস্থা শ্বৰ্টকাট হৈ গৈছে। চাব দেই, ৰাস্তা দলং বনাই আছে। এতিয়া তলেদি এটা ৰাস্তা দি দিছে। দলংখন হ'লেই চাগে ন? নাই, ইফালৰ পাৰ্টটো আছেগৈ। আজি এটা শিক্ষা পালোঁ। দীঘলেই হওক ৰাস্তাটো, অলপ দূৰেই হওক, কিন্তু সদায় ভাল ৰাস্তাৰে যাব লাগে। বেছি চুটি ৰাস্তা বিচাৰিলে, চকু বিচাৰিলে এনেকুৱাই হয় আৰু। এই আমি পালোহি। ইয়াতে লৈ লৈছোঁ চাকি ধূপ আৰু শৰাইৰ কাৰণে সামগ্ৰীসমূহ। ইয়াত ধুনীয়াকৈ আছে। আপোনালোকে ঘৰৰ পৰা নানিলেও ইয়াতে ওচৰতে পাই যাব। তাৰপিছত লৈ লৈছোঁ আৰু তাৰপাছত আপোনালোকক ভিতৰখিনি দেখাম। আমি এতিয়া বন্তি জ্বলাই আহিলোঁ। বন্তি জ্বলাই এতিয়া শৰাইভাগ আগবঢ়াবৰ বাবে আহিছোঁ। 3 নম্বৰ দুৱাৰখিনি সোমাব গৈছে। এতিয়া সেৱা কৰি আহিলোঁ। সেৱা কৰি প্ৰসাদ ল'লোঁ। প্ৰসাদ লৈ এতিয়া অলপ ৰৈছোঁ ইয়াতে, আৰু আপোনালোককো বাসুদেৱ থানৰ চৌপাশটো দেখাওঁ।
পৰিৱেশটো বহুত ধুনীয়া চাৰিওফালে গছ-গছনি আছে শ্ৰী শ্ৰী বাসুদেৱ থান লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ পূব প্ৰান্তত অৱস্থিত এখন বুৰঞ্জী প্ৰসিদ্ধ থান ঢকুৱাখানা চাৰিআলিৰ পৰা পশ্চিমমুৱাকৈ প্ৰায় 10 কিলোমিটাৰমান গ'লে এই প্ৰসিদ্ধ থানখন পোৱা যায় এই তীৰ্থস্থানখন বৰ্তমান বলাহী চামপৰা আৰু হৌপাৰাৰ মাজৰ সোৱণশিৰি নামৰ ঠাইত অৱস্থিত লোকবিশ্বাস অনুসৰি ৰুক্মিণীয়ে বাসুদেৱক নিজৰ পতি হিচাপে পাবলৈ এই থানৰ মূৰ্তি নিৰ্মাণ কৰিছিল সেয়ে এই থানত ইচ্ছা পূৰ্ণ কৰাৰ শক্তি আছে বুলি বিশ্বাস কৰা হয় চাহ একাপ খাই লৈছোঁ ইয়াতে মোকো লাগিছেগৈ আৰু লাহেকৈ একো খোৱা নাই এতিয়ালৈকে ইয়াতে গাড়ী ৰখাবৰ বাবে ঠাই আছে ইয়াত আছে আগতো আছে আমি আগতে থৈ আহিলোঁ আগত ভিৰটো কম ইয়াত ভিৰ বেছি আহি অলপ দেৰি ৰ'লোঁ ৰেষ্ট ল'লোঁ এতিয়া আকৌ ঘূৰিবলৈ ওলাইছোঁ আৰু ভাল লাগিলে এতিয়া আমি ঘূৰিছোঁ এইবাৰ শ্বৰ্টকাট লৈ নগ'লোঁ আৰু এবাৰ আহিছোঁ ঢকুৱাখানা হৈ যাম আৰু ৰাস্তাটো ধুনীয়া কিন্তু দেই আপোনালোকে আহিলে ঢকুৱাখানা হৈ আহিব ৰাস্তা ধুনীয়া পাব আৰু আমনিও নালাগে ৰাস্তাটো দুয়ো কাষে বহুত ধুনীয়া পৰিৱেশ চাই মেলি ধুনীয়াকৈ আহিব পাৰিব কিমান ধুনীয়া ঠাই এইফালে পথাৰ এইখিনি সৰিয়হ খেতি কৰিছিলে সৰিয়হ খেতি উঠাইছে আৰু এতিয়া আমি আহি থাকোঁতে ৰাস্তাত এডোখৰ বহুত ধুনীয়া ঠাই পালোঁ কাষেৰে নৈ বৈ গৈ আছে তাৰ কাষেৰে ৰাস্তা এবাৰ ৰৈ চাই লৈছোঁ চাওক ৰ'ব আপোনালোকক বেক কেমেৰা দেখাইছোঁ ধুনীয়া লাগিছে ন বহুত ধুনীয়া এতিয়া বাহিৰৰ পৰা তিনিটা এইটো টুৰিষ্ট প্লেচ টাইপৰ ব'টিং থাকিলে ইয়াতে এনেকৈ অঁ বহুত ধুনীয়া ন চাইডে চাইডে এইটো মদাৰ পলাশ হ'ব চাগে আৰু এনেকৈ কাষত বহিবলৈ জেগা থৈ দিব লাগিছিলে সেইটোৱে বহুত মানুহ বহুত ধুনীয়া আছে নৈ চাগে হয় নাই হ'ব লাগে ফুট আছে নহয় পানীখিনি ইয়াতে নহয় নেকি চাফাই হয় তলৰ শিলবোৰ ওলাই আছে নহয় ৰাইট চাইডে ঢকুৱাখানা টাউনলৈ যায় ইফালে মাছখোৱা ওলাইগৈ আৰু আমি এতিয়া লেফ্ট চাইডে আহি আছোঁ এইটো ধেমাজিৰ ৰোড এইটো ঢকুৱাখানা চাৰিআলি পালোহি আমি এখন হোটেল পালোঁ খোলা তাৰপিছত তাতে সোমালোঁ হোটেলখনৰ নামটো কি আছিলে চাবলৈ নহ'ল খোলা পাই সোমাইছোঁ আৰু তাকে খাবলৈ অৰ্ডাৰ কৰিছোঁ খাই মেলি আকৌ লাহেকৈ গৈ থাকিম আমি আকৌ ঘূৰি আহিছোঁ এটা বেলেগ এটা ৰাস্তাত আমি আজি যিবোৰ ৰাস্তাই গৈ আছোঁ সেইবোৰ ৰাস্তা নাই অহা হয় নাই বেলেগ বেলেগ ৰাস্তাই আহিছোঁ এই ৰাস্তাটোৱেদি গ'লে মানে গোগামুখ চাৰিআলি পাবগৈ নালাগে অলপ ওচৰ হয় এইফালে গোগামুখ পাওঁগৈ মানে এইফালে ধেমাজি পামগৈ বুলি কৈছে আৰু নাজানো প্ৰথমবাৰ আহিছোঁ ৰাস্তাটোৱে তাকে কেনেকুৱা কি ৰাস্তা হয় আপোনালোকক জনাই যাম বাৰু ধুনীয়া ইয়াৰ মানে জেগাবোৰ একদম ইমান ধুনীয়া ধুনীয়া চবতে পিকনিক খাব পাৰি আৰু চব পিকনিক স্পটে হয় নাই ফুটবল খেলি আছে একদম পুৰা নৈৰ কাষত ফিল্ড এখনত এবাৰ যে কেছটা কি হৈছিলে জানা আমাৰ মানে কলেজৰ হেৰি হৈছিলে কলেজ উইক হৈ আছিলে নহয় তাৰপিছত হেৰি হ'ল এনেকুৱা ফুটবল মেটচ পাতিছিলে তাৰপিছত আমাৰ টিমত আছিলোঁ মই নাডু মানে লক্ষ্যহী আৰু পুনম তাৰপিছত নাডু এবাৰ পাতিলোঁ আমি দুজনে একদম ফিল্ডত থাকিম গ'ল কিপাৰ পুনমে ক'লে মই বোলে গ'ল কিপাৰ হ'ম বোলে দেই তাৰপিছত তাই গ'ল কিপাৰ হ'ল তাৰপিছত হেৰি এইটো খেলি আছোঁ ইমান ভালকৈ নাজানো আৰু কাৰো গ'ল হোৱা নাছিলে কিন্তু তাৰপিছত খেলি আছোঁ তাৰপিছত সেই গ'ল পষ্টটোৰ এইফালে মানে ল'ৰা কেইটামান আছিলে দেই তাৰপিছত পুনমক এইটোৱে জোকাৰিলে ভণ্টি গ'ল নিদিয়া জিকি যাবা সেই বুলি পুনমক জোকাই আছে পুনমে ভাবিলে সঁচাকৈ মই গ'ল দিলে জিকি যাম বুলি নিজৰ কি সেইটো চুইচাইড গ'ল দি ল'লে নিজে তাৰপিছত ইটো পাৰ্টি জিকি থাকিলে আমি হাৰি থাকিলোঁ এয়া হাইৱে পাই গ'লোঁ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অহা নাই Continue on National Highway 15 for 18 kilometers. আমাৰ গুগল মেপ বাবাই ধুনীয়াকৈ লৈ আহিলে বেয়া ৰাস্তা নাই গোটেই ৰাস্তাটো ব্লক দিয়া
বহুত ছুটি হয় দেই, বহুত ছুটি হয়। ইফালে মানে গোগামুখ পাওঁগৈ মানে এইফালে ধেমাজি পায়ে যাব এইটো ৰাস্তাই আহিলে। যাওঁতে আমি গম নাপালোঁ, চিনি নাপালোঁ। তাৰপিছত আহোঁতে সেইটো ৰাস্তা দেখালে, এইফালে আহি পিনে এতিয়া হাইৱেত উঠিছোঁ আৰু বেছি সময় নালাগে ধেমাজি পাবলৈ। আৰু আমি যিটো ৰাস্তাৰে যাওঁতে গৈছিলোঁ ৰাস্তাটো বেয়া হ'ব পাৰে, কিন্তু সেইটো ৰাস্তাই বহুতখিনি ছুটি হয়, সোনকালে পায়গৈ। ৰাস্তাটো বনাই আছে, যেতিয়া বনাই সম্পূৰ্ণ হ'ব তেতিয়াতো আৰু বেছি সময় নালাগিবই, হয় নাই, বাসুদেৱ থানলৈ ধেমাজিৰ পৰা। ঠিক আছে, চাই থাকক। আপোনালোকৰ ক্ৰিকুৱে খানা বিচাৰিছিলেগৈ। কেঁচা চানা ইমান খাবলৈ মন গৈ আছিলে বহুত দিনৰ পৰা, ৰাস্তাত দেখিলোঁ দূৰৰ পৰা লৈ আনিলোঁ। ইমান খকুৱা। আমি আহি ঘৰ পাই গ'লোহি, ভাল লাগিলে। আজি বন্ধৰ দিনটো খুব ভালদৰে গ'ল আৰু বিশেষকৈ এনেকৈ ভগৱানৰ ঠাইলৈ গ'লে মনবোৰ বহুত শুদ্ধ হৈ আহে, নহয় জানো? আৰু আমাৰ ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ। এনেদৰে আগুৱাই যোৱাত আপোনালোকে সহায় কৰিব আৰু ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।